ক'ত পলাইছ এইজনে গম পাই নাই গাইজ এই মানে চুলি এখিনি বিক্ৰী কৰিলে দেই চুলি বিক্ৰী কৰি মেলি সেইখিনি কি পালে আৰু ক্লিপ দিছে কিবা দিছে ফুট দিছে খৰাহি এটা দিছে দেখিছেনে গাইজ আজিকালি মানে চুলিও পেলনি নাযায় খালি চুলিখিনি দীঘল হ'ব লাগিব মানে এই বহুতৰ ঘৰলৈকে এজন বেপাৰী আহিছিলে মানে চুলি বিচাৰি কেনে তাকে অলপ চুলি আছিলে চুলিখিনি বিক্ৰী কৰিলে বিক্ৰী কৰি মেলি আপোনালোক দেখুৱালে প্ৰথমতে কি মানে পাইছে আৰু কিবা দিছে যদিও নাজানো কিবা দিলে মানে ল'ৰাজনী মানে ভিতৰলৈ পলাই গুচি গ'লগৈ বাকী ভিডিঅ'টিত ওলাবৰ কাৰণে লাজ কৰিলে আৰু আমিও কেতিয়াবা চুলি দীঘল কৰি ৰাখিব লাগিব আৰু মস্ত দীঘল কৰিব নোৱাৰোঁ নহয় বাৰু সেইটোৱে ডাঙৰ কথা হৈছে আপুনি চুলি বিক্ৰী কৰি পাইছেনে মই মোৰ চুলিখিনি ইমান চুলি ক'ত ল'ব সুধিলোঁ এতিয়া মই মতা মানুহ চুলি লয় নাই বুলি সুধিলোঁ কৈছে দাদা দীঘললৈ ল'ম গৈ মোক কৈছোঁ মোৰখিনি দীঘল হোৱাই নাই চুলি কাটি দিছোঁ তেনেকুৱা হ'লে তাকে আজিৰ পৰা দীঘল কৰিব লাগিব দীঘল কৰিলেও প্ৰফিট আছে মানে চুলিও পেলনি নাযায় তাকে আপোনালোকক জনাওঁ বুলি ভাবিলোঁ আৰু যিহেতু আমি কামত আহিছিলোঁ কামৰ মাজত আহোঁতে মানে এনেকুৱা এটা কথা আমি জানিব পাৰিলোঁ মানে চুলিও যে বিক্ৰী হয় বাকী এইখিনিয়ে কথা ধন্যবাদ বহুত হেৰি আছে আপোনাৰ পালন